পাশে দূরে তুমি মেদিনা প্রতিধি আর ভোলা কথাতে যে আপন
মঞ্চৰ পৰা পোৱা নিশ্চয় আজি বহুত আমনি কৰিছে
এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰি গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ, বাদ্যযন্ত্ৰী আৰু সমাজসেৱক। প্ৰায় 33 বছৰ যোৱা কৰ্মক্ষেত্ৰত জুবিন দাৰ 40টা ভাষা, 38,000তকৈও অধিক গীত গাইছে। বৰ্তমানলৈকে জুবিন দাই প্ৰায় 40টা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। বাদ্যযন্ত্ৰ কি বজাব নাজানিছিল তেওঁ। গীটাৰ, হাৰমনিয়াম, তবলা এই সকলোবোৰ এটা পাৰ্গত আছিল তেওঁ। সমগ্ৰ অসমৰ বিহু অনুষ্ঠানত জুবিন দাই কেৱল অসমীয়া গীতেই নহয়, হিন্দী, বঙালী আৰু অন্যান্য ভাষাতো গীত গাইছে। জুবিন দাই আমাক শিকাই গ'ল, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমি কেৱল মানুহ। সকলোকে এক কৰি আনন্দ তেখেতে মানি থৈ গৈছে। এইবোৰ কি তেখেতে অসমীয়া সমাজলৈ আগবঢ়োৱা অৱদান নহয়। আন্তঃৰাষ্ট্ৰীয় আৰু বহিৰাজ্যত জুবিন দাই অসমীয়া আৰু ভাৰতীয় সংগীতক প্ৰতিনিধিত্ব কৰি আহিছে। হ'ব হ'ব, এই কথাত ইমান দুখ কৰিবলগীয়া কি আছে? আমাৰ কোনোবা ঘৰত মৰি যোৱা নাই নহয়। মই বোলে বোলে কান্দিব নোৱাৰে, মৰে মৰি থাকক। মোৰ কাৰণে বৰ ভোক লাগিছে মা। প্ৰিয়া, তোমাৰ ভোক লাগিছে নেকি? কিন্তু ভিতৰত একো বস্তুৱে নাই। জুবিন, মই বেগটোলৈ ওলাই আহিয়ে এই খবৰটো পোৱাৰ পালোঁ। বজাৰ যোৱা নহ'ল। আৰু এখন 2 তাৰিখে আকৌ জুবিন দাৰ মৃত্যুৰ কাৰণে 3 দিন বন্ধ থাকিব। আৰে, মানুহ এনেকৈ মৰিব পাৰে নেকি? তাই ভোক লাগিছে, খোৱাৰ পৰা ব্যৱস্থা কৰিব লাগে। মই লঘোণে থাকিব নোৱাৰো নে? প্ৰিয়া, তেনেকৈ নকবা। জুবিন দা প্ৰতিঘৰ অসমীয়াৰ এজন ঘৰৰ সদস্যৰ নিচিনা। আমি 3 দিন এনেকৈ থাকিব লাগিব। ৰ'বা প্ৰিয়া, তোমাৰ কাৰণে কিবা ব্যৱস্থা এটা কৰি আছো। মা, তুমি যি কৰা কৰা, কিন্তু ঘৰত 3 দিনলৈ থাকি যাব নোৱাৰা। ৰূপা, যদি 3 দিনলৈকে ভাত নবনালে এই সিদ্ধান্ত, আৰু আমি ইয়াত এক মুহূৰ্ত থাকিব নোৱাৰো। হয় মা, ইহঁতৰ লগত থাকিলে আমিও মৰিব লাগিব। ব'লা ঘূৰিয়ে যাওঁগৈ। কিয় কৈছা তেনেকৈ? আহিছাহে, এনেকৈ যাবানে? মা, যদি জুবিন দাৰ সত্তা বুজি নাপায়, তেন্তে জোৰ কৰি থাকিব নালাগে। যাবলৈ দিয়া, কেনেকৈ যায়গৈ চাওঁচোন। প্ৰিয়া, তোমালোক চাগে যাবলৈ নোৱাৰিব। আজি জুবিন দাৰ অনুপস্থিতিত অসম একেবাৰে নিস্তব্ধ হৈ গৈছে। গাড়ী মটৰ সকলোবোৰ বন্ধ হৈ চাগৈ। হ'ব, তহঁতে আমাক পেট পঢ়াব নালাগে। প্ৰিয়া, ব'ল আমি যাওঁ। মৰম ঘৰ বাইদেউ, নেযাব বাইদেউ। যাবলৈ দিয়া মা, যাবলৈ দিয়া। ইহঁতৰ নিচিনা মানুহে মানুহৰ মূল্য বুজি নাপায়। হয় ন দাদা, ঘৰৰ মানুহকেইটাকে অচিনাকিৰ দৰে কৰে। আৰু কোনটো দিবই ঘৰ কথা। হ'লেও আজি ইমান দূৰৰ পৰা আহি একো এটা
মই আপোনালোকৰ ডাঙৰ বৰমা আৰু প্ৰিয়াক ঘনাই আনিছোঁ। ক'ত আছে ইহঁত? ডাঙৰ বৰমা আৰু প্ৰিয়া সোমাই আহা। বাইদেউ, প্ৰিয়া, তোমালোকে গুচি যাম মই বহুত দুখ পাইছিলোঁ। আমি কৈছিলো নহয় আপোনালোক ঘূৰি যাব নোৱাৰে বুলি। আমাৰ ভুল হৈ গ'ল। আমাক বেয়া পাই নাথাকিবা। আমি দুয়োটাক বুজিয়ে পোৱা নাছিলোঁ।
আটাইকেইজন ছাত্ৰ ছাত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাটকখন মঞ্চস্থ কৰোঁতে অজানিতে ৰৈ যোৱা ভুলত্ৰুটিৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আমাৰ আজি একাংশ নাটক